নমস্কাৰ বন্ধুসকল, এটা নতুন কাহিনীৰ সৈতে মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ কাহিনীটি আপোনালোকে শুনি ভাল পাব। আজিৰ কাহিনী নগ্ন শৰীৰৰ উত্তাপ। কি কৰিছা? কোনোবা আহি যাব পাৰে, চাওঁ এৰি দিয়া। তাই অকণমান বিৰক্তি ভাৱ দেখুৱাই কথাকেইটা কৈ উঠিল অৰুণক। সিও এটা লোভনীয় হাঁহি মাৰি তাইক ক'লে, ইছ, যদি ভয়েই লাগে তেন্তে মাতিছিলা কিয়? এই বুলি কৈ সি ৰক্তপিপাসু মন লৈ তাইৰ দেহৰ খলা বোমাবোৰ স্পৰ্শ কৰিবলৈ ধৰিলে। তেতিয়া তাই জোৰ কৰি অৰুণৰ দুবাহুৰ মাজৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিলে, কিন্তু তাই নোৱাৰিলে। হয়তো কোনোদিন নাৰীৰ স্পৰ্শ নোপোৱা অৰুণৰ দুবাহুৰ মাজৰ পৰা তাই নিজকে মুক্ত কৰিব নোৱাৰিলে। শেষত তাইও নিজকে অলসভাৱে এৰি দিলে তাৰ দুবাহুৰ মাজত। দুটি নগ্ন শৰীৰৰ উত্তাপত দুয়ো বিলীন হৈ গ'ল ইজনে সিজনৰ মাজত। তাৰ ঠিক এঘণ্টামানৰ পাছত অৰুণ গ'লগৈ। অ'ত ত'ত পৰি ৰোৱা কাপোৰ সাজ পিন্ধি তাই বিচনাখনৰ ওপৰতে থৰ লাগি বহি পৰিল। এয়া কি কৰিলে তাই? নিজকে প্ৰশ্ন কৰিলে। ভয় আৰু আশংকাত বুকুখন ঘনে ঘনে কঁপিব ধৰিলে। দেহমুখত ঘামবোৰ বিৰিঙি উঠিল। চাদৰৰ আঁচলেৰে মুখখন মোহাৰি কপালখন চুই চালে। ৰাতিপুৱা গা ধুই পংকজৰ নামত লোৱা সেন্দুৰখিনি চেদেলি ভেদেলি হৈ পৰিল। এক অবুজ তাৰণাত তাইৰ হৃদয়খন কঁপি উঠিল। ক'ব নোৱাৰাকৈ বৈ আহিল দুধাৰি অশ্ৰু। প্ৰায় 5 বছৰমান আগৰ কথা। বহাগ জেঠমহীয়া গাঁৱে গাঁৱে বছৰেকীয়া সবাহ ভাওনাৰ উখল মাখল পৰিৱেশ। পংকজে ওচৰৰে বন্ধু হেমেনৰ লগত লগ হৈ দাঁতিকাষৰীয়া গাঁওখনত ভাওনা চাবলৈ গৈছিল। কাৰণ সেই গাঁৱৰে বন্ধু নয়নে কেইবাদিনো আগতে নিমন্ত্ৰণ কৰি থৈ গৈছে। তেতিয়াই সেই গাঁৱৰে সুৰসী গাভৰু তনয়াৰ লগত চিনাকি হৈছিল পংকজৰ। 4 চকুৰ মিলনত লাহে লাহে দুয়োৰে মাজত গ্ৰহ লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু সিহঁতৰ সম্পৰ্কত দুয়ো ঘৰৰ পৰিয়ালে বাধাৰ পাচিৰ হৈ থিয় দিছিল। কাৰণ পংকজে বিয়া পাতি সংসাৰ গঢ়ি তুলিব পৰাকৈ স্বাৱলম্বী হৈ উঠা নাই। তাৰোপৰি সিহঁতৰ বয়সো পৈণত হোৱা নাছিল। সেইদৰেই সময়বোৰ পাৰ হ'ল। তাই পংকজৰ মৰমত ইমানেই পাগল হৈ পৰিল যে তাৰ অবিহনে তাই এক মুহূৰ্তও থাকিব নোৱাৰা হ'ল। আৰু শেষত পৰিয়ালৰ সকলো বাধা নেওচি তাই পংকজৰ লগত পলাই গ'ল। তাৰ পিছত পংকজে তাইক লৈ চহৰৰ এটা ভাড়াঘৰত থাকিব ল'লে। প্ৰথম অৱস্থাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল যদিও পংকজে দুগুণে কষ্ট কৰি খুব কম দিনৰ ভিতৰতে সকলো সমস্যাৰ ওৰ পেলালে। তাৰ পিছতে লাহে লাহে দুয়ো আনন্দ মনেৰে দিনবোৰ পাৰ কৰিবলৈ ল'লে। আজি কেইদিনমানৰ আগৰ কথা। তাই এটা মোবাইল ফোন কিনিছে। কাৰণ ৰুমত অকলে থাকি বৰ লাগে। ইফালে পংকজো 12-13 ঘণ্টা বাহিৰতে কটায় কামৰ কাৰণে। পংকজেও একো বাধা নিদিলে। সেইদিনা ৰাতি অক্লান্ত দেহাটি লৈ সি ৰুম পালেহি। সি অহাৰ লগে লগে তাই মাত লগালে, আহিলা? যোৱা, তুমি হাত মুখ ধুই লোৱা, মই লুচি বনাইছোঁ। মোবাইলটো আনিলোগৈ জানা? সেই বিচনাখনৰ ওপৰতে আছে, চোৱাচোন কেনেকুৱা। তাই লুচি বনাই বনাই পাকঘৰৰ পৰাই কথাবোৰ ক'লে। পংকজে অক্লান্ত দেহাটো চকীখনৰ পৰা উঠাই বিচনাৰ ওপৰতে পৰি ৰোৱা মোবাইলটো চাই সুধিলে, ইমান ডাঙৰ মোবাইল, কিমান বা ল'লে? ভালে লাগিছে বাৰু, ভালকৈ ব্যৱহাৰ কৰিবা। তাই হাঁহি এটা মাৰি ক'লে, 12,000 টকা, অলপ ডিছকাউণ্ট পাইছোঁ। বুলি মাথো শলাগি থলে সি।
পংকজে তাইক সদায় সুখত ৰাখিব বিচাৰে। তথাপিও কপালৰ ঘাম মাটিত পেলাই দিনৰ দিনটো কষ্ট কৰি ঘটা পইচাকেইটা খৰচ হোৱাত তাৰ হৃদয়ৰ একোণত খিৰখিৰাই গ'ল। সময়বোৰ পাৰ হ'ব ধৰিলে। তনয়াৰ আজিকালি ৰুমত অকণো আমনি নালাগে। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপত লাগি থাকোঁতেই সময়বোৰ কেতিয়া পাৰ হয় গমেই নাপায়। কেতিয়াবা পংকজ অহাৰ পিছতহে তাই গম পায়। লাহে লাহে পংকজে অনুভৱ কৰিব ধৰিছে কামৰ পৰা অহাৰ পিছত আগৰ দৰে তনয়াই তাৰ কাৰণে কৰা ব্যস্ততাবোৰ কমি যাব ধৰিছে। আজিকালি সৰু সৰু কথাতে তাই পংকজক খং কৰে। দুয়োৰে মাজত বিতৰ্কৰ সৃষ্টি হয়। তাইৰ এনে অস্বাভাৱিক পৰিৱৰ্তনে পংকজৰ হৃদয়ত দুখৰ বন্যা বোৱাই তুলিলে। এদিনৰ কথা, তনয়াই ফেচবুকত চিনাকি হৈছিল অৰুণৰ লগত। প্ৰথমে বন্ধুত্ব, তাৰ পিছত লাহে লাহে দুয়োৰে মাজত গ্ৰহ লৈ উঠিছিল প্ৰেমৰ সম্পৰ্ক। তাৰ এই পৰিণতিত তাই লাহে লাহে গুৰুত্ব কমাই দিছিল পংকজৰ বাবে। কিন্তু পংকজে এই কথা ঘুণাক্ষৰেও গম পোৱা নাছিল। চহৰৰ কোনোবা গলিয়ে গলিয়ে আলু পিঁয়াজৰ বস্তা দাঙি দাঙি ৰাতি ৰুমলৈ আহি অক্লান্ত শৰীৰটো যেতিয়া বিচনাখনত এৰি দিয়ে, তনয়াই আৰু আগৰ দৰে বুকুৰ মাজতে লৈ মৰমৰ চুমা আঁকি নিদিয়ে তাক। সময়বোৰ এইদৰেই পাৰ হ'ব ধৰিলে। আজি কেইদিনমানৰ পৰা সিহঁতৰ মাজত ঘনাই কাজিয়াৰ সৃষ্টি হৈছে। তনয়াই সৰু সৰু কথাতে তাক গালি পাৰিব আৰম্ভ কৰে। আৰু আজি ৰাতিপুৱাই তনয়াই জানি বুজিয়েই তাৰ লগত কাজিয়া লাগি লৈছে। কাৰণ আজি তাই অৰুণক মাতিছে সিহঁতৰ ৰুমলৈ। সোনকালে যদি পংকজক গালি গালাজ পাৰি কামলৈ পঠিয়াই ল'ব পাৰে, তাই আৰু আজৰি। পংকজে মুখেৰে একো শব্দ নকৰাকৈ গা পা ধুই কামলৈ বুলি যাবলৈ সাজু হ'ল। ইফালে তনয়াই অকলে ভুৰভুৰাই আছে। খোৱা টেবুলৰ ওচৰত অলপ সময় ৰৈ একো নেদেখি খালী পেটেৰেই কামলৈ বুলি ৰাওনা হ'ল। তেতিয়া তনয়াই পিছপিনৰ পৰা কেঙনি পাৰি চিঞৰি ক'লে, যা যা, বাহিৰতে মাছে মঙহে দকচি খাই ল'বি। কিবা এটা বিচাৰিলে আনি দিবলৈতো সামৰ্থ্য নাই তোৰ। কাৰপুৰুষ চাল্লা, মাইকীক যদি পিন্ধাব নোৱাৰ বিয়া পাতিব নালাগিছিল। কাৰপুৰুষ, মৰি নাযাৱ কিয়? সি তাইৰ কথাৰ কোনো প্ৰত্যুত্তৰ নিদি কামলৈ বুলি গ'লগৈ। আজি কেইদিনমানৰ পৰা কাপোৰ এযোৰ আনি দিবলৈ কৈ আছে তাক। টাউনৰ সিহঁতৰ চিনাকি কাপোৰৰ দোকানখনত কাপোৰযোৰ পচন্দ কৰি থোৱা আছে। পইচা কেইটা দি লৈ আহিলেই হয়। কিন্তু 2250 টকা যোগাৰ কৰাটো তাৰ বাবে বৰ কঠিন হৈ পৰিছে। সি মনতে ভাবিলে, আজি কাৰোবাৰ পৰা ধাৰ লৈ হ'লেও কাপোৰযোৰ আনিব লাগিব। সময়বোৰ পাৰ হ'ল। হঠাৎ পদূলিমুখত ৰোৱা গাড়ীখন আৰু মানুহৰ চিঞৰ বাখৰ শব্দত তনয়াই লৰালৰিকৈ বিচনাখনৰ পৰা উঠি চাদৰৰ আঁচলেৰে মুখখন মোহাৰি বাহিৰলৈ ওলাই আহিল। জুম বন্ধা মানুহৰ কোলাহল আৰু শুভ্ৰ কাপোৰখনৰ তলত চিৰদিনৰ বাবে শুই পৰা পংকজৰ নিথৰ দেহটো দেখি তাই থৰ হৈ পৰিল। তেনেতে পংকজৰ লগতে কাম কৰা বুধিনে বেগটো আগবঢ়াই দি ক'লে, কাপোৰযোৰ লৈ হাঁহি মুখে ৰাস্তাটো পাৰ হওঁতেই গাড়ীখনে খুন্দিয়াই থৈ গ'ল বৌ। মোৰ চকুৰ সন্মুখতে সি গ'লগৈ। মৃত্যুৰ আগমুহূৰ্তত সি মাথো আপোনাক নিজ হাতেৰে কাপোৰযোৰ দিব বিচাৰিছিল। শেষ নিমিষতেই সকলো শেষ হৈ গ'ল। নগ্ন শৰীৰৰ উত্তাপত মতলীয়া হৈ দুদিনীয়া চিনাকিজনৰ কাৰণে চিৰদিনৰ বাবে ভাগি চুৰমাৰ হৈ গ'ল এখন সুখৰ সুন্দৰ সংসাৰ। ধন্যবাদ বন্ধুসকল। কাহিনীটি শুনি কেনে পালে কমেণ্ট কৰি জনাব। এনেধৰণৰ কাহিনীৰ প্ৰতি যদি আপোনালোক আগ্ৰহী, তেনেহ'লে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি মোক অনুপ্ৰেৰণা যোগাব বুলি
আশা ৰাখিলোঁ। ধন্যবাদ।